শুলোঁ আৰু চাহ তাহ খাই আজৰি হ'লোঁ আৰু এতিয়া বাজিছে এতিয়া 8:15 হৈছে। আমি আজি থান এখনলৈ যাম আমাৰ ইয়াৰ ওচৰতে আৰু আপোনালোকক দেখুৱাম আৰু আমাৰ নিচাই কি কৈছে চাওকচোন। এয়া চাওকচোন, শুইয়ে আছে। এয়া চাওক, শুই আছে, বেহৰ বাৰী চাই চাই শুই আছে। আন্ধাৰ হৈছে। তো আমাৰ টিকলুটো, আমাৰ গোসাঁইটো, তো আমাৰ টিকলু কলি যায়তো। এয়া আমাৰ দেউতা, আমি বাবা বুলি মাতো দেই। ভতিজাটোৰ উৎপাতটো চাওকচোন। জেঠুৱেকক পালে আৰু তাক একোৱেই নালাগে, ইমান যে ফূৰ্তি তাৰ। ফ্ৰেণ্ডছ, এয়া আমাৰ মা। নমস্কাৰ। মাকটো দেখুৱাই নাছিলোঁ, দেউতাক দেখুৱালোঁ। এয়া আমাৰ মা। হাই গাইজ, আমাৰ ঘৰলৈ আহিছে আমাৰ মহা। এনেকৈ দিয়ক, নমস্কাৰ দিয়ক। আৰু মহা হৈছে এজন শিক্ষক, প্ৰাক্তন শিক্ষক, আৰু তেওঁ কবিতা লিখে, নিজে ৰচনা কৰে কবিতা। আৰু তেওঁ আজি আপোনালোকক এটা সৰুকৈ কবিতা শুনাব, শুনকচোন। মোৰ কবিতাৰ শিৰোনাম মহাৰথী। তাহানি শুনিছিলোঁ হিৰোশ্বিমা নাগাচাকি, ফেটমেন আৰু লিটিল বয়, তাণ্ডৱী ধ্বংসাত্মক কৰুণ গাথা, যুদ্ধৰ বিভীষিকাৰ মাজত হৃদয় বিদাৰক আৰ্তনাদ, য'ত মানৱতা সমাধিত উলংগ দানৱৰ আত্মহাস্যৰ ৰূপ দেখা। প্ৰশ্ন হয়, এয়া বিজ্ঞানৰ দান নে অৱদান নে শ্ৰেষ্ঠত্ব? মহাশক্তিৰ বিৰুদ্ধে এয়া এক শীতল যুদ্ধ। সৃষ্টিকৰ্তাৰ সৃষ্টিক উপহাস কৰি মানৱ সৃষ্ট কৰোণা ভাইৰাছ ৰুধিবৰ কাৰো শকতি নাই। ত্ৰাণকৰ্তা আজি সমাধিত নিষুপ্ত। আমি এতিয়া বিষাক্ত সৰ্পৰ ওঠত উঠৈ ৰচিছোঁ নতুন সপোন। কৰোণাৰ ধ্বংসাত্মক জোৱাৰত উটি ভাঙি যাব মানৱতা, তথাপি তুমি আৰু মই ভেদ এৰি একতাৰ মহামন্ত্ৰৰে সাজু হা বিজয়ী ধ্বজা। নমস্কাৰ। হেল্ল' গাইজ, আমি ওলাই ৰেডি হ'লোঁ। এয়া আমাৰ টিকলু যাব আমাৰ লগত, কলি যা। হাই দিয়া, সৰিহা হাই বুলি কোৱা। বাই হয়, হাই এনেকৈ কোৱা। হাতখন এনেকৈ দিয়া, হাতখন এনেকৈ দিয়া। আমি যাওঁ বুলি কোৱা। থানলৈ বুলি কোৱা। গাড়ীত যাম ব'লক বুলি কোৱা। আমি এতিয়া আহি আছোঁ থানলৈ। হেল্ল', আমি পাইছোঁহি মাধৱ থান। হেল্ল' কোৱা, এফালে চোৱা, এফালে চোৱা, সদায় এফালে চোৱা। হেল্ল' কোৱা। তেল, ধূপ, চাকি, মাধৱপাৰা দলঙেৰে এতিয়া আমি ৰাইট চাইডেৰে সোমাইছোঁ মাধৱ বাবাৰ থানলৈ। পাহাৰ চাওক, আমাৰ থানৰ প্ৰাকৃতিক সৌন্দৰ্য আছে পাহাৰ, শিলৰ পাহাৰ, আৰু ইয়াৰ লগতে আছে বৰপানী নদী। এয়া হৈছে শ্ৰী শ্ৰী মাধৱ থান।
পৰিৱেশ। এই মণ্ডপত এই পৰিচালনা কমিটিয়ে খুব সুন্দৰকৈ চাফ চাফাই কৰি ৰাখে মন্দিৰ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বান্দৰ আহাই নে এখন বান্দৰ আহাই নে বলা বলা এয়া বেলৰ পাত ছিঙিছে চাওক ইমান ওপৰৰ পৰা। হ'ব দে খাই পেলাই চোৱা। এনেকৈ দিয়া এনেকৈ দিয়া। এয়া হৈছে মেইন নামঘৰটো। দুয়োফালে দুটা প্ৰকাণ্ড সিংহৰে সৈতে মেইন নামঘৰৰ প্ৰৱেশদ্বাৰ। বলকচোন আমি নামঘৰৰ ভিতৰলৈ যাওঁ। নিৰ্মাণ কৰি থকা হৈছে মন্দিৰভাগ। যিহেতু বহু বছৰ পুৰণি মন্দিৰ, সেইকাৰণে বৰ্তমান এনেকুৱা অসংযত অৱস্থাতে আছে। এতিয়া মন্দিৰৰ সেৱা কৰি ওলাই আহিলোঁ। শিৱ মন্দিৰ, মাধৱ বাবাৰ মন্দিৰ সকলোতে সেৱা কৰিলোঁ। এতিয়া আমি আহিছোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, এখন চাহপাত
চাহপাত বাগান তাৰে কিছুমান সৌন্দৰ্য উপভোগ কৰিবলৈ বুলি আমি ওলাই আহিছোঁ। হেল্ল' গাইজ, এইখন চাহপাত বাগান চাওক। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মানে কাষতে বুলি ক'ব পাৰি। সেইকাৰণে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ। সেউজীয়া সেউজীয়া পাত, চাহ গছৰ সেউজীয়া সেউজীয়া পাত চাওক, ইমান ধুনীয়া দৃশ্য। আৰু ৰাস্তাটো চাওক, চাহ গছৰ মাজে মাজে ৰাস্তা। হাই গাইজ, আমি এতিয়া যাবলৈ ওলালোঁ ঘৰৰ পৰা। আমি এতিয়া গুৱাহাটী যামগৈ। ভাত পানী খাই আজৰি হ'লোঁ। শেষত মাহঁতৰ ঘৰৰ সন্মুখৰ ভাগটো দেখুৱাই মই মোৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুন হয় যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ